এইটো আচলতে কি হৈছিল ঘটনাটো? তাৰমানে আমি আজি ৰাতিপুৱা 11টা মানত ডাঙৰ ছোৱালী ঘৰত যাব ওলাইছোঁ। তাৰ গ'লোঁ, যোৱাৰ পিছত মানে ঘটনাটো যোৱাৰ পিছতে হৈছে কিজানি আৰু ওচৰত যিহেতু হৈছে। তাৰপিছত গ'লোঁ, আহি আমি 11টা মানত গৈছোঁ, 8:30 মানত আহি পাইছোঁ। ঘৰ আহি দেখা পাই যে গেটৰ সিফালেদি আগফালৰ খিলিটো দিয়া নাই, গেটৰ পিছফালে দি আছে। তাৰপিছত মই তলা মাৰাই আছে, তলা খুলি মই সোমাই আহিলোঁ। সোমাই আহি মই দেখা পাওঁ যে ইফালেদি পাকঘৰৰ মানে ফালেদি যিখন দুৱাৰৰ মানে খিলিটো খোলা খাই আছে। খোলা খাই আছে, তো মোৰতো ভয় লাগিছে। ছোৱালীক ক'লে কিবা সৰুজনীক আজি কিবা এটা অঘটন হৈছে সেনেকৈ ক'লোঁ। তাইও সেই বস্তু বাহিনী হাতত লৈ মানে বজাৰ কৰা মজিয়াতে থৈ পেলাই তাতে সোমাই গৈছে। সোমাই গৈ দেখা পাই যে গোটেই মানে সোণাখিনিৰ বাকচবিলাক খোলা খাই আছে। তাৰপিছত চাইছোঁ তাতে মানে সোণাৰ আছিল মানে ডাঙৰ 20-25 গ্ৰামৰ চেইন একডাল আছিল। তাৰপিছত বালা এযোৰ আছিল। তাৰপিছত কাণফুলি 2যোৰ আছিল। সৰু ছোৱালীজনীৰে আৰু চেইন ঘৰত পিন্ধা চেইন এডাল আছিল। তাৰপিছত শংখ খাৰুত যে হেৰি কৰি থয় সোণাৰ পলা নিচিনাকৈ লগাই যে সেনেকুৱা একযোৰা আছিল। আঙুঠি আছিল সোণাখিনি। আৰু টকা কিমান আছে নেকি? টকা নাছিল। টকা নাছিল। টকা নাছিল। ঘটনাটো কেইটামান বজাত হৈছিলে? সেইটো গম নাপাওঁ নহয়। আমিতো সেই ৰাতিপুৱা 11টাত গৈছোঁ, 8:30 আহি পাইছোঁ সন্ধিয়া। সেইটো কাৰণে টাইমটো গম নাপালোঁ। আচলতে এই ঘটনাটো মানে কেনেকৈ হ'বলৈ পালে? আচলতে এই ঘটনাবিলাক বহুত দিনৰ পৰা গাঁৱত হৈ আছে। আজি মানে 3 ঘৰত চুৰি হৈছে। আমাৰ ঘৰত, আমাৰ ওচৰৰে ৰূপালী সিঙৰ ঘৰত, তেখেত এইবাৰ এই গাঁও পঞ্চায়তৰ সদস্য হিচাপে নিৰ্বাচিত হৈছে। আৰু আমাৰ সতীশ শৰ্মা, তেখেত আমাৰ লালবাজাৰ বিদ্যাপীঠত আমি একেলগে কলিগ আছিলোঁ, তেওঁৰ ঘৰত চুৰি হৈছে। ইতিমধ্যে ইয়াৰ আগতো 2-3 ঘৰত চুৰি হোৱা আমি গম পাওঁ। আমাৰ অনুভৱ হয় আচলতে গাঁৱৰ কোনোবা ইয়াত জড়িত হৈ আছে। আৰু সেই তেওঁলোকে কথাখিনি কোন ক'ত আছে কোন ক'ত নাই নজৰ ৰাখে। সেইমতে তেওঁলোকে ইনফৰমেশ্যনটো দি দিয়ে অন্যবিলাকক। তেওঁলোকৰ হয়তো 2-3জনীয়া 4জনীয়া দল আছে। সেইমতে তেওঁলোকে মানে এই বহুত মানে কায়দা কৌশল কৰি কোনো নথকাৰ সুযোগ লৈ ঘৰত আহি আৰু মোটামুটি এনেকুৱা এটা অৱস্থাত আমি চিন্তা কৰিছোঁ আছোঁ ক'ত কি থাকে সেইখিনি পৰ্যন্ত তেওঁলোকে জানে। সেইখিনি তেওঁলোকে অৱস্থানটো বা পৰিস্থিতিটো আগতে অধ্যয়ন কৰি মানে নিজে সজাগ হৈ সম্পূৰ্ণৰূপে এটা মানে যিটো চিনেমাৰ কায়দাৰে তেওঁলোকে এইবিলাক চুৰি কাৰ্য কৰি আছে। এইখিনি আমাৰ অনুভৱ। আৰক্ষী প্ৰশাসন আহিছিলে? আৰক্ষী প্ৰশাসন আহিছে, SP ছাৰো আহিছিলে। আমি ভাল পাইছোঁ। লগে লগে ইনকুৱাৰী হৈছে। তেওঁলোকে যিখিনি চাবলগীয়া, যিখিনি ল'বলগীয়া ফিংগাৰ প্ৰিণ্টিং আমি গোটেইখিনি লৈ গৈছে। আমি ভাবোঁ এটা আশা কৰা যায় কিবা এটা নিশ্চয় চোৰ ধৰা পৰিব বুলি আমি অনুভৱ কৰোঁ আৰু